চাই থাকক কি মৰম কৰি পেলাই গা ধুৱাই আছে মহটোক। এতিয়া শ্বহীদুল ঠেংকেৰে পৰি হে পোৱালিহাল আছিল, পোৱালিহাল দিছিলোঁ। পোৱালিহাল মাজতে লোৱা হৈছিল নেকি সেইহাল? পোৱালিহাল লৈছিলোঁ। এইয়া ৰফিকুলে এটা ভিডিঅ' কৰি লৈ গৈছিল নহয় আহি পেলাই আঘোণ মাহত ধান কটাৰ সময়ত। তেতিয়া মই ধান কটাৰ কামি সেমুজি মেজি তুলি আছিলোঁ। এই মাকৈখিনি যে আছে তাত সেইখিনি আমিয়ে কৈছোঁ মাকৈ যেনিবা এই মাকৈখিনি সেইখিনি নে? সেই মাকৈখিনি ৰাতিপুৱা 5টামান বাজিতে আনি উলিয়াই দি গ'লে এইডোখৰ ধানে বোজা কাটি দি তাৰপিছত মই গুচি গ'লোঁ। তাৰপিছত মই সৰুটো ক'লোঁ যাচোন এতিয়া বিয়া কামত লাগি থাকিলোঁ নহয়। কাৰ বিয়া? হা বিয়া কাৰ? বিয়া মই কোৱা নাই, তোমাক দাঁত দিয়া নাছিলোঁ। এই অহা শনিবাৰলৈ ৰাতি তেল দেওবাৰ সময়ত আহিবি। দেওবাৰ ন? দেওবাৰ চাওঁ দেওবাৰে হ'লে ছাৰ ৰফিকুলকো কওঁ। ৰফিকুলক ক'ব। ৰফিকুলক মই ফোন কৰি আছোঁ, ৰিচিভ নকৰে যে ফটককৈ সি যি বিজি থাকে। তাক কৈ দিবিচোন তাক কথাটো। এতিয়া কোনোবালে ওলাব নোৱাৰি, গৰু চাব লাগে, গৰু আছে 6টা। আজি ধৰ তাহানে আহিছে, আমাৰ সেই ভাই দাদা কেৰেলা পৰা আহিছে, সৰুটো মেট্ৰিকটো পাছ কৰাৰ পৰা অকণমান খেলি মেলি কৰা হ'ল। ৰিজাল্ট বেয়া হ'ল নেকি? না ভালে হৈছিল, মেট্ৰিক পাছ কৰিছিল, ছেকেণ্ড ডিভিজন গৈছিল ধৰ। ঠিকে আছে, ছেকেণ্ড ডিভিজন হৈছে, বেয়া হোৱা নাই নহয়। এতিয়াতো মেট্ৰিক পাছ কৰি জানাই নহয় অলপমান আজিকালি ল'ৰা সি গৰুকেইটা চাই মই মুহূৰ্তো যাওঁ, এতিয়া গৰুকেইটা নোচোৱা হ'ল সি। নোচোৱা হ'ল ন? কম চাই মুহূৰ্তো আগৰ নিচিনা সেই ডাঙৰ মুহল যোৱাৰ বাবে আগৰ নিচিনা যত্নটো কম হ'ল। যত্ন কমি গ'ল। আগৰবিলাকতো মানে সেইটোতো চকুত যিটো লাগিছিলে সেইটো লগৰ যিটো আছিলে সেইটো বেছিও নালাগিছিলে। সেইটো নেপেচা এয়ালো এয়া সমান সমান জোৰ হয়। সেইটোহে মজা মহ আছিলে শিং পা। তাহানুকত হ'লে কিন্তু যাই যুঁজা নাই, আমাৰ ঘৰত হ'লে কিন্তু যুঁজিছিল মিছ নাই। যুঁজিছিলে আৰু এইটো মহটো বহুত ভাল আছিলেতো। তাহানে মহটো কি ক'লে জানা, যুঁজত নিচি যেতিয়া গাড়ী দিলা পৰি গ'ল, গাড়ী পোৱাৰ পাছত মহটো ইও হৈ যাব। ই তাৰে পুতেক নে? নহয়, এইটো আমি এই তাক বেচাৰ পাছত এইটো আনিছোঁ। বেচাৰ পাছত অনা হৈছিল ন? এইটো কামপুৰ বজাৰতে কিনি আনিছোঁ। কামপুৰ বজাৰ কিনি আনোতে তাৰমানে এইটো মহটো আছিলে 12 বজীয়া। এই ভকত গাঁও এয়া বিপুল যে বিপুলৰ মহ আছিলে, বিপুলৰ ৰঙাতে লগত আছিলে এইটো। এইটো আছিল ন? আছিল। সেই বিপুলৰ তাতে আমি তাৰমানে বজাৰ নিছিল, কামপুৰ বজাৰ নিছিল। কামপুৰ বজাৰত আমি কিনিহে আনিছোঁ। 1,10,000 দি লৈছোঁ। কিমান 1 বছৰ হৈছে নে 1.5 বছৰ? এবাৰ কাতি মাহটো গৈছে না? কাতি মাহটো এবছৰ হৈ গৈছে, 1.5 বছৰ সোমালে। 1.5 বছৰ সোমালে। এইটো কি, এইটো 25 হেৰিত লৈছোঁ, 24 ধৰ লাষ্টত লৈছোঁ মই ধৰ। 24 লাষ্টত ন? 24 লাষ্টত ধৰ। এই আকৌ এবছৰ কাতি মাহ পৰিলে 2 বছৰ হ'ব আৰু। এতিয়া বয়স হৈ আছে, স্বাস্থ্য পাতি লাহে লাহে ভাল হ'ব। বয়স চৰাত হৈছে। যোৱা বছৰতো যি ক্ষীণমিন দেখিছিলোঁ আৰু এইবছৰ একদম মস্ত বনি গ'ল। মাঘতটো আৰু ভাল হৈ আছিল, কাতি মাহত। তোমাৰ হাতী যি চল গৈ আছিলে, সেইখিনি মই কাতি মাহত কোনো ভিডিঅ' কৰিব অহা নাই যে। তোৰ নাম্বাৰটো নাছিল না মোৰ তাত। ৰফিকুলক মাতিছিলোঁ, ৰফিকুলক সময় নাই। ৰফিকুলে তেতিয়া আঘোণ মাহত আহিছিল। আঘোণ মাহত তেতিয়া অকণমান মূৰটো ডুবলা পৰিছে, ধান কাটা লাগিছে। আৰু স্বাস্থ্য পাতিটো সদায় একে সমান নাথাকে ন, কমিব বাঢ়িব। যুঁজৰ আগলৈকে ঠিক কৰি দিলেই হ'ল। আৰু এতিয়া স্বাস্থ্য পাতি ধুনীয়া হৈ আছে। এটা ল'ম বুলি ভাবি আছোঁ, বিয়াৰ পাছত কি কৰোঁ আৰু। ইয়াৰ জোৰ বনাবৰ কাৰণে জোৰ নহ'লে মাইকী এজনী ল'ম। খৰচ এটা উঠি চাম বুলি আৰু। কাৰোবাক কৈ আছোঁ সেইটো কৰে।